মৰ্নিং সকলোকে আৰু ৰাতিপুৱাই শুই উঠিয়ে আগফালে আহোঁ আৰু এই ফুল গছকেইজোপা ইমানেই ফুলিছে এইবাৰ মানে আৰু এইফালে ভিতৰত দুজোপা প্লেণ্ট ৰাখিছোঁ আৰু বেছি কালেকশ্যন নাই বাৰু তথাপিতো দেখাইছোঁ আৰু আপোনালোকক আৰু ভিতৰত মানে বহুত আপডাল কৰি ৰাখিব লাগে কেতিয়াবা ৰ'দত উলিয়াওঁ আৰু এইকেইজোপাৰো অলপ মানে যত্ন ল'লোঁ আজি অলপ সাৰ দিলোঁ আৰু পাতবোৰ অলপ লেতেৰাও হৈ গৈছিলে সেইটো কাৰণে মই নাৰিকল তেল আৰু পানী দি পেলাই স্প্ৰে কৰিলোঁ আৰু মাজে মাজে এনেকৈ কৰি থাকোঁ অপকাৰ একো নকৰে বাৰু আৰু এইফালে কাঁহৰ বাচন বাতি কেইটামান মই পিতাম্বৰী পাউডাৰ দি পেলাই চাফা কৰিলোঁ ইমান ধুনীয়া চাফা হয় তাৰপিছত আহি চালোঁহি বুটখিনি বোলো কোমল হ'লনে নাই মানে কালি তিয়া বুলি পাহৰি থাকিলোঁ আজি ৰাতিপুৱা তিয়ালোঁ আৰু ইহঁতি জিমলৈ যোৱাৰ আগত খাবলৈ বিচাৰে আৰু এইফালে মই দুপৰীয়া সাঁজ বনাবই হ'ল সেইটো কাৰণে মাছ ফ্ৰাই কৰি আছোঁ আৰু এয়া ভেদাইলতা আছে ভেদাইলতাৰ লগত মানে আলু দি পেলাই বনাম আৰু আজি মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ ধন্যবাদ।